তো নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু অসম পুলিচ বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ গম পাইছে ইতিমধ্যে আপোনালোকৰ লাষ্ট ডেট আগুৱাই দিয়া হৈছে মানে যি 22 ফেব্ৰুৱাৰীলৈ লাষ্ট ডেট আছিলে এপ্লাই কিন্তু তাৰ এতিয়া 8 ফেব্ৰুৱাৰীত লাষ্ট ডেট তো যিসকলে এতিয়াও এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰি লওক সোনকালে অতি সোনকালে আপোনালোকে এপ্লাই কৰি লওক কাৰণ লাষ্ট ডেটলৈ ৰৈ নাথাকিব আৰু যিসকলে কোৱা নাই এতিয়াও কৈ লওক আৰু যদি কোনোবা আপোনাৰ যদি ফ্ৰেণ্ড আছে তেওঁকো জনাই দিব যে লাষ্টলৈ নহ'লে ৰখি থাকিব 22 তাৰিখলৈ যে বহুত দিন আছে পাছত কৰিম কিন্তু বহুত দিন নাই আপোনালোকৰ 8 ফেব্ৰুৱাৰীত আপোনালোকৰ লাষ্ট ডেট আৰু আপোনালোকৰ ইণ্টাৰভিউ বাবেও এটা ধুনীয়া মানে এটা ডেট এটা আহিছে যে স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আপোনালোকৰ ইণ্টাৰভিউ কেতিয়া হ'ব তো এটা ভিডিঅ'ত এইটোৱে ভিডিঅ'টো মামা এটা ফটো বস আগৰ বাৰ হিচাপ কৰি আছো তিনি বছৰ মামা এটা ফটো মামা এটা তো ভিডিঅ'টোত ধুনীয়াকৈ কৈছে যে আপোনালোকৰ যি ইণ্টাৰভিউ সেই ইণ্টাৰভিউ নৱেম্বৰ ডিচেম্বৰ মাহত হোৱা চান্স আছে আৰু ক'বলৈ 9 মাহ 10 মাহমান সময় আপোনালোকৰ হাতত আছে তো এইটো নাভাবিব যে সময় বহুত আছে প্ৰেক্টিছ পাছত কৰিম এতিয়া অকণমান আৰাম কৰি লওঁ ঠাণ্ডা দিন শুই লওঁ সেইটো নাভাবিব কাৰণ বেছি টাইমো নাই যোনে প্ৰেক্টিছ কৰি আছে তেওঁ কৰিয়ে থাকিব আৰু ভাল টাইমিঙত মাৰিব পাৰিব আৰু এতিয়া বৰষুণৰ ছিজনো আহিব আৰু লগতে আপোনালোকৰ আমাৰ অসমত ইলেকশ্যনো আছে তো সেইবাবে এতিয়া হোৱাটো মানে চান্স বহুত কম আছে আৰু হয়তো আৰু পোষ্ট ওলাব আৰু এড হৈ যাব যেনেকৈ গেট 3 এডিআৰই কিবা কিবি সেই পোষ্ট ওলাব ফৰেষ্টৰটো ইতিমধ্যে হৈ আছে পুলিচৰো আৰু কিছুমান পদ ওলাব আৰু কামাণ্ডো ওলাব পাৰে তো গোটেইখিনি পদ একেলগে আপোনালোকৰ লাষ্ট অপেনে বছৰেকৰ লাষ্ট অপেনে ইণ্টাৰভিউ হ'ব আৰু তেতিয়া হয় ভাল কাৰণ এতিয়া বৰষুণৰ ছিজনো হ'ব ৰানিং কৰিব বহুত দিগদাৰ হয় প্ৰেক্টিছ কৰিব দিগদাৰ হয় আৰু আপোনালোকৰ ৰানিঙত ভাল এটা মাৰ্কছ উঠাবও মানে বহুত অসুবিধা হয় তো সেইটো ক্ষেত্ৰত ভালেই হৈছে লাষ্ট অপেনে হ'ব আৰু আপোনালোকৰ হাতত যথেষ্টখিনি টাইম আছে সেই টাইমখিনি আপুনি ভালকৈ ব্যৱহাৰ কৰক আৰু লগতে এছএছচি জিডিত যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ কিন্তু এই ফেব্ৰুৱাৰী মাৰ্চতে এক্সাম হ'ব আৰু তেওঁলোকে এক্সামটো দিয়ক ভালকৈ তাৰপিছত প্ৰেক্টিছটো চলাই থাকক মানে পঢ়াটোতো লাগি থাকক আৰু লগতে আপুনি ৰানিঙো ধুনীয়াকৈ কৰি থাকক তেতিয়াহে কিন্তু বছৰেকৰ মানে এই বছৰ লাষ্টত আপুনি এটা চাকৰি লাভ কৰিব তো চাকৰি বহুতেই ওলাব আৰু ইলেকশ্যন আহি আছে তাতে ইলেকশ্যনৰ সময়তো জানেই বহুতখিনি চাকৰি ওলাব আৰু হয়তো এপ্লাই হ'ব কিন্তু তাৰ যি মানে এক্সামবিলাক বছৰেকৰ লাষ্টত হ'ব তো সেইটোৱে সময় মানে এইখিনি সময় আপুনি ভালকৈ প্ৰেক্টিছ কৰক তেতিয়াহে এটা লাষ্টত ৰিজাল্ট এটা আশা কৰিব পাৰিব তো ভিডিঅ'টো ইমানেই আছিলে আৰু আপোনালোকৰ ইতিমধ্যে অনলাইন হৈ আছে 8 তাৰিখে লাষ্ট ডেট সেইটো মই কৈছোঁ তো যদি ভিডিঅ'টোত ভাল লাগে লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব যোনে এতিয়াও এপ্লাই কৰা নাই আৰু আপোনালোকৰ পঢ়াটো ভালকৈ চলাই থাকক সেইটো আছিলে ধন্যবাদ